নমস্কাৰ বনাও আহক আজি এখন বৰালি মাছৰ থালি এয়া চাওকচোন মই লৈ লৈছো প্ৰায় 1.5 কেজি মান জোখৰ এয়া বৰালি মাছ এয়া বৰালি মাছখিনি মই ফ্ৰাই হ'বৰ কাৰণে এখন কেৰাহীত এয়া মই তেল দি ললো আৰু বনাম আজি ফুলৰ হৈতে কাৰ বাৰু বৰালি মাছ প্ৰিয় কওকচোন মোৰ হলে বৰালি মাছ প্ৰিয় হোৱাৰো এটা বিশেষ কাৰণ আছে থাকক দিয়ক আজিলে নকওঁ বাৰু পিছতে কেতিয়াবা কম মই এফালে মই থালিখনত দি ললো নিমখ আৰু হালধি এয়া মাছখিনি মই নিমখ হালধি দি ভালদৰে মাছখিনি লগাই ললো আৰু এফালে কেৰাহী গৰম হোৱাত মই সাৱধানেৰে এপিচ কৰি মাছ কেপিচ কেৰাহীত দি দিছো চাওকচোন বৰালি মাছ ভাজোতে কিন্তু সাৱধান হ'ব দেই নহলে চকু মুখ সকলো যাব আপোনালোকেতো নিশ্চয় জানেই বৰালি মাছ যে কিমান ফুটে সেয়েহে ময়ো আঁতৰৰ পৰা লাহে লাহে খুব সাৱধানেৰে মাছ কেপিচ ইলুটি হিলুটি কৰি দিছো এফালে চাওকচোন এয়া মাছখিনি ফ্ৰাই হৈ আছে কম জুইত ভালদৰে ফ্ৰাই হ'বলৈ মই থৈ দিছো আৰু তাতে এফালে মই কাটি লৈছো মই বনাম যিহেতু ভুলৰ হৈতে আজি এয়া ভুল বিলাহী আৰু লম আলু এয়া চাওকচোন আলু গিটা মই 4 পিচ কৰি কাটি লৈছো আলু আপোনালোকে নিজৰ পছন্দ অনুসৰি কাটি ল'ব মই মোৰ থুলমূল ঘৰুৱাভাৱে বনোৱা মছলাবিহীন মাছৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালো যদি ভাল পায় আপোনালোকে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি পাৰে শ্বেয়াৰো কৰি দিব এয়া চাওক মই বিলাহীখিনিও 4 টুকুৰা কৰি কাটি ললো আৰু মই লৈছো দুটা মিডিয়াম সাইজৰ পিয়াজখিনিও মই স্লাইড কৰি ভালদৰে কাটি ললো আৰু কাটি হলে তাৰ পাছত লাহে কৰি মোৰ ৰেচিপিটো ষ্টাৰ্ট কৰিম এফালে ভুলৰো বাকলি গুচাই ললো আৰু ভুলখিনিও মই মোৰ পছন্দ অনুসৰি টুকুৰা টুকুৰিকে কাটি ললো যিহেতু ভুল বহুত কোমল হয় সোনকালেই সিজি যায় গতিকে অকনমান ডাঙৰ কৰিয়ে মই ভুলৰ পিচ কেটা কৰি ললো এইফালে মই এখন থালিত ফ্ৰাই কৰা মাছখিনি কাঢ়ি লম এয়া চাওকচোন মাছ ফ্ৰাই হৈ গল আকৌ কেৰাহীখনত মই পুনৰ তেল ঢালি দিলো এয়া মাছৰ পৰা তেলবোৰ কাঢ়ি থৈছিলো আৰু লগতে অকনমান তেল যোগ কৰি দিলো আৰু মই এফালে কাটি থোৱা আলুখিনি কেৰাহীত দি দিলো প্ৰায় ৰঙচুৱা হোৱালৈ মই নিমখ হালধি একো নিদিয়াকৈ ইয়াক ভাজি লম এয়া চাওকচোন আলুখিনি প্ৰায় হৈছে আৰু ৰঙচুৱা আৰু মই তাতে এতিয়া দি দিলো পিয়াজখিনি ব্ৰাউন কালাৰ হোৱাৰ পিছত মই ইয়াত দি দিম বিলাহী তেলখিনিৰ পৰা ফেন ওলাইছে কিয় ওলাইছে গম পাইছেনে কাৰণ একবাৰ মাছ ভজা তেল আছিল যে নষ্ট কৰিব বেয়া পাই মই পুনৰ দি দিলো গতিকে ফেনাইছে এটো ইগনৰ মানে কৰি দিব আপোনালোকে এয়া চাওক তাৰ পাছত মই দি দিলো ইয়াতে দুটুকুৰা মান জলকীয়া আৰু এয়া হৈ গলত মই ইয়াতে দি দিলো এতিয়া ভুলখিনিয়ে নিজৰ পানীখিনি এৰালৈকে মই লো ফ্লেম কৰি ৰাখি দিম আৰু ইয়াতে অকনমান দিলো আদা নহৰুৰ পেষ্ট এয়া চাওকচোন এতিয়া মই ঢাকনি লগাই লো ফ্লেম কৰি দিলো এয়া অলপ ভুলখিনি সিজিছে আৰু ইয়াতে মই এতিয়া দি দিম অলপ পানী এয়া পানী মই দি দিলো তাৰ পিছত আকৌ ঢাকনি লগাই থৈ দিম তাৰ পাছত ভালদৰে উতলিব দিম এয়া দেখিলে নহয় উতল আহিছে আৰু উতল অহাৰ পিছতে মই ফ্ৰাই কৰা মাছখিনি ইয়াত যোগ কৰি দিলো এয়া চাওক মই একো বেলেগ মছলা দিয়া নাই গতিকে ইয়াতে লাষ্টত দি দিলো বন্ধনিয়া আৰু এইবাৰ মই খাব লোৱা ভাতৰ থালিখন আপোনালোকক সজাই কেনেকৈ দেখাও চাই থাককচোন এয়া চাওক থালিত মই ভাত ললো আৰু সবজি ললো মাছৰ ভুলৰ সবজি আৰু এফালে পিচ ফ্ৰাই মাছ আৰু এয়া আছিলে কেকুৰাৰ চাটনি নেমু এডখৰ হৈতে এয়া ভোট জলকীয়া এটা লৈ চাওকচোন কি সুন্দৰকে মই পৰিবেশন কৰিছো আজিলৈ আহিলো বাই বাই